হাই এভৰিৱান, গুড মৰ্ণিং। আৰু ইয়া হৈছে ৰাতিপুৱা দৃশ্য। আৰু মানে ৰাতিপুৱা চিপচিপকৈ অলপ বৰষুণ দিছে। আৰু যিহেতু বাৰিষা বতৰ, এতিয়া বৰষুণ দিবই। আৰু ময়ো লাহেকৈ উঠিলোঁ, 6টা বাজিছে মানে উঠিছোঁ। আৰু আজি আমাৰ ঘৰত কঠীয়া পৰা আছে। আৰু ফাইনেলি শাক চাক কাটি মেলি হ'ল, সেইবোৰ ভিডিঅ' কৰিবলৈ নহ'ল আৰু এইবোৰ এতিয়া দেখাই দিছোঁ। আৰু ব্ৰইলাৰ আনিছিলে, ইয়া পচলা আৰু পেটু মানে পচলা পেটুৱে বনাম। আৰু ইয়া বুট ভাজিলে ভণ্টিয়ে। আৰু ইয়াৰ মায়ে চাউল তাউল ধুই থৈ দিছে আৰু ভাত বনাবৰ কাৰণে। এয়া কচু আৰু বহাগী দুটা এনেকৈ দাইল বনাই আমাৰ। আৰু ইয়াৰ মায়ে চৌটো পাতি দিলে ভাত বনাবৰ কাৰণে। আৰু আমাৰ জাল পাতিছিলে, মাছ 2জনীমান পালে। আৰু ইয়াৰ লাও পানী আৰু মানে মেচিনটো চলাই মেলি হৈ গ'ল, লৈ আহিলে। আৰু ঢেৰ আম পৰি আছে। আৰু চাওকচোন, গোটেই ৰুবপৰীয়া হৈছে, মানে বোকাই বোকা, আগফাল পিছফাল। আৰু চিপচিপকৈ বৰষুণ দিছে। আৰু হাঁহকেইটা ইয়াতে চৰি আছে। আৰু ভণ্টিয়ে ভাজি বনাবৰ কাৰণে কাঢ়ি ধুই নিছে। আৰু চাওকচোন, আগফালেও একদম পূৰা বোকাই বোকা। আৰু কামৰ মাজতো ভিডিঅ' অলপ কৰিছোঁ। আৰু ধান চানবোৰ মানে ভাঙি মেলি ধুনীয়াকৈ থৈ দিছোঁ। আৰু ইফালেও আছে। আৰু তিতা পাত আনিলোঁ, মানে বহাগী তিতা, মানে কঠীয়া চিতাৰ আগত মুখত অকণমান লৈ আৰু ছিটিয়াই। আৰু তাৰপিছত আৰু ভণ্টিয়ে মই মানে লাও পানী দিব গৈছোঁ। আৰু চাওকচোন, পানীয়ে হৈছে, পূৰা বানপানী হৈছে। এই কেটলিটো একদম লৈ গৈছোঁ। আৰু পিছফালে মানে ভণ্টি লাহে লাহে আহি আছে। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব, কি দেখাব পাৰোঁ। আৰু দাদাই পূৰা ট্ৰেক্টৰত হাল বাই আছে। আৰু চাওকচোন, ইমান বানপানী হৈ গ'ল। আৰু এখন পাৰি হ'ল, এখন বামতলি, এখন দতলি আছে, আমাৰ দুখন। আৰু দদৌ বৰ্তা ইয়াত আছে। আৰু এইফালে কঠীয়াবোৰ এনেকৈ থৈ দিছে আৰু ইয়াত ছিটিয়াবৰ কাৰণে। আৰু চাওকচোন, হাবিৰ মাজত আছে আমাৰ কঠীয়ানি বাৰী। আৰু ভাইটিহঁতে ইফালে সিফালে এনেকৈ ঘূৰি ফুৰিছে। আৰু মৈ চৈ দি মেলি হৈছে। আৰু দাদাই মানে ট্ৰেক্টৰখন বাহিৰলৈ উলিয়াই লৈ আহিছে। আৰু চাওকচোন, একদম মানে পানী, ট্ৰেক্টৰখনৰ হাফ পাই গৈছেগৈ চকাটো। আৰু এতিয়া মানে ট্ৰেক্টৰখন অলপ চাফ চিকুণ কৰি দিয়ে, মানে ধুই দিয়ে। আৰু এটাই মানে লাহনি পানী ছিটিয়াইছে। আৰু দুদুহঁতে এতিয়া কঠীয়া ছিটিয়াই আছে। আৰু দুদু দাই আৰু এতিয়া ককাই ভাই দুয়োটাই মানে ট্ৰেক্টৰখন ধুই মেলি চাফা কৰিছে। আৰু দেখিছে এটাই কি পানী ছিটাইছে। আৰু চাওকচোন, চবফালে পানীয়ে পানী, একদম পূৰা সাগৰ লেখীয়া হৈ গৈছে। আৰু কঠীয়া ছিটিয়াই মেলিও হ'ল, এতিয়া ধুই মেলিও হ'ল। আৰু এতিয়া গৈছোঁ। আৰু চাওকচোন, কিমান এআঁঠু পানী হৈ গৈছে। আৰু সিহঁতি আগত গৈ আছে, আৰু মই পাছে পাছে গৈ আছোঁ। আৰু আমাৰ ঘৰৰ পৰা মানে কঠীয়ানিখন অকণমান দূৰ হয়। আৰু দেখিছে, সেইফালে ঘৰটো আমাৰ মানে ওলাই আছে। আৰু মই লাহে লাহে গৈ আছোঁ, মানে একদম পানীত খোজ কাঢ়িব পোৱাই নাই মানে। আৰু ভিডিঅ'বোৰ চাই সকলোৱে মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সদায় ছাপোৰ্ট কৰিব। আজিলৈ বাই বাই।